কেতিয়াবা ভাবিছেনে সম্পূৰ্ণ ব্ৰহ্মাণ্ডত অকল পৃথিৱী একমাত্ৰ গ্ৰহ নেকি য'ত জীৱন সম্ভৱ নে ব্ৰহ্মাণ্ডত পৃথিৱীৰ দৰে আৰু গ্ৰহ আছে য'ত জীৱনৰ বাবে অনুকূল পৰিৱেশ আছে চ' আজি আমি ভিডিঅ'টোত আলোচনা কৰিম এনে এটা গ্ৰহৰ বিষয়ে যাক কিছুদিন আগতে আৱিষ্কাৰ কৰা হৈছে যিটো গ্ৰহক নাছা টেষ্ট নামৰ টেলিস্কোপে বিচাৰি উলিয়াইছে যাৰ কাম হৈছে ব্ৰহ্মাণ্ডত পৃথিৱী সদৃশ গ্ৰহ বিচাৰি উলিওৱা এই টেষ্ট নামৰ টেলিস্কোপটোৱে এনে এটা গ্ৰহ বিচাৰি উলিয়াইছে যিটো পৃথিৱীৰ সৈতে 95% মিল আছে আৰু বিজ্ঞানীসকলে কয় যে এই গ্ৰহত পানীৰ অৱস্থিতি পোৱা গৈছে যাৰ দ্বাৰা এইটো নিশ্চিত হৈছে যে গ্ৰহটোৰ জীৱনৰ বাবে অৱস্থিতি বহু বেছি সম্ভৱ এইটো গ্ৰহ আমাৰ পৰা প্ৰায় 100 লাইট ইয়াৰ অৰ্থাৎ 100 প্ৰকাশ বৰ্ষ দূৰত অৱস্থিত এইখিনিতে আপুনি ভাবিছে চাগে বা আপোনাৰ মনত প্ৰশ্নৰ উদয় হ'ব পাৰে যে ইমান দূৰত থকা এই গ্ৰহত দেখিলে কেনেকৈ বা ইয়াৰ প্ৰকৃতিৰ বিষয়ে জানিলে কিদৰে ইয়াৰ উত্তৰ হ'ল নাছাৰ টেষ্ট নামৰ টেলিস্কোপ যাৰ সম্পূৰ্ণ অৰ্থ হ'ল ট্ৰান্সিস্টিং এক্সপ্লনেট সাৰ্ভাৰ ছেটেলাইট এইটো টেলিস্কোপ 18 এপ্ৰিল 2018 চনত লঞ্চ কৰা হৈছিল এই ব্ৰহ্মাণ্ডত পৃথিৱী সদৃশ গ্ৰহ সন্ধানৰ বাবে অৰ্থাৎ এক্সপ্লেনেট বিচাৰি এক্সপ্লেনেট সেইবোৰক কোৱা হয় যিবোৰ গ্ৰহ আমাৰ সূৰ্যমণ্ডলৰ বাহিৰত অন্য নক্ষত্ৰক পৰিদৰ্শন কৰে বিজ্ঞানীসকলে এই এক্সপ্লেনেট সন্ধানৰ বাবে বহুতো কৌশল অৱলম্বন কৰি আহিছে যেনে ৰেডিয়েল ভেলিডিটি মেথড ডাইৰেক্ট ইমেজিং মেথড কিন্তু টেষ্ট টেলিস্কোপ বহুতো উন্নত অৰ্থাৎ ট্ৰানজিট মেথডৰ দ্বাৰা কাম কৰে এই ট্ৰানজিট মেথডৰ দ্বাৰা কোনো এটা নক্ষত্ৰৰ পৰা অহা পোহৰৰ অৱস্থাৰ পৰা গ্ৰহৰ সন্ধান কৰে সহজ কথাত ক'বলৈ গ'লে কোনো এটা লাইটৰ কাষতে যদি কোনো এটা বস্তু পাৰ হৈ যায় তেতিয়া সেই বস্তুৱে পোহৰক পাৰ হ'বলৈ বাধা প্ৰদান কৰে সেইদৰে গ্ৰহ আৰু নক্ষত্ৰৰ সন্ধান কৰে টেষ্ট টেলিস্কোপে গ্ৰহ আৰু নক্ষত্ৰৰ মাজত থকা দূৰত্ব গণনা কৰি এক্সপ্লেনেট সন্ধান কৰে অৰ্থাৎ পৃথিৱী সদৃশ গ্ৰহৰ সন্ধান কৰে কিন্তু আপুনি ভাবিব পাৰে এনে এটা শক্তিশালী আৰু উন্নত টেলিস্কোপ বনাবলৈ বহুত কঠিন হ'ব চাগে কিন্তু তেনে নহয় নাছাই 6 মাৰ্চ 2009 চনত লঞ্চ কৰিছে কেপলাৰ টেলিস্কোপ ইয়াৰ বিষয়ে উল্লেখ বাতৰি কাকত আৰু নিউজত শুনিছে চাগে কেপলাৰ টেলিস্কোপ 9 বছৰ ধৰি পৃথিৱী সদৃশ গ্ৰহ বিচাৰি আছে আৰু এই 9 বছৰত 1000তকৈ বেছি গ্ৰহৰ সন্ধান কৰিছে ইয়াৰে ভিতৰত কেইটামান গ্ৰহ পৃথিৱী সদৃশ হেবিটেবল জোনত অৱস্থিত তাৰে কেইটামান গ্ৰহৰ নাম হ'ল কেপলাৰ 438b কেপলাৰ 442b কেপলাৰ 186f কেপলাৰে সন্ধান কৰা পৃথিৱী সদৃশ গ্ৰহসমূহ 100 লাইট ইয়াৰ দূৰত অৱস্থিত অৰ্থাৎ 1000 প্ৰকাশ বৰ্ষ দূৰত অৱস্থিত কিন্তু নাছা টেষ্ট টেলিস্কোপে 200তকৈ কম প্ৰকাশ বৰ্ষ দূৰত থকা পৃথিৱী সদৃশ গ্ৰহ বিচাৰি উলিয়াইছে এই টেষ্ট টেলিস্কোপে কেপলাৰতকৈ বেছি শক্তিশালী আৰু ইয়াৰ গণনা কেপলাৰতকৈ সঠিক টেষ্ট টেলিস্কোপ কেপলাৰতকৈ 400 গুণ বেছিকৈ স্পষ্টকৈ নিৰীক্ষণ কৰিব পাৰে টেষ্ট টেলিস্কোপে বহুতো গ্ৰহ আৱিষ্কাৰ কৰিছে কিন্তু কিছুমান আগতে এটা গ্ৰহ আৱিষ্কাৰ কৰিছে য'ত সকলো বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিছে যিটো সাক্ষাৎ পৃথিৱী সদৃশ বলক আমি যাত্ৰা কৰোঁ পৃথিৱীৰ পৰা 100 ইয়াৰ দূৰত থকা Toi 700 ছলাৰ ছিষ্টেমলৈ এই ছলাৰ ছিষ্টেম ডৰাডো কনষ্টেলেশ্যনৰ দক্ষিণ অংশত অৱস্থিত ইয়াৰ সূৰ্যটো অৰ্থাৎ নক্ষত্ৰটো এম টাই ৰেড ৱাৰ্ড শ্ৰেণীত পৰে যিটো আমাৰ সূৰ্যৰ তুলনাত কিছু শীতল আৰু ৰঙা ই আমাৰ সূৰ্যতকৈ 60% সৰু আৰু পাতল আৰু ইয়াৰ উষ্ণতা সূৰ্যতকৈ 50% কম Toi 700 ছলাৰ ছিষ্টেমত বৰ্তমানলৈ 4টা গ্ৰহৰ আৱিষ্কাৰ কৰা হৈছে সেইকেইটা হ'ল Toi 700D Toi 700b Toi 700c Toi 700E এই 4টা গ্ৰহৰ ভিতৰত Toi 700E আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ বাতাবৰণ প্ৰায় পৃথিৱীৰ দৰে ইয়াৰ পৃষ্ঠ শিলৰে গঠিত যিটো জীৱৰ বাবে উপযুক্ত আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে ইয়াৰ সূৰ্যৰ পৰা জীৱৰ বাবে উপযুক্ত দূৰত্বত অৱস্থান কৰে অৰ্থাৎ হেবিটেবল জোনত অৱস্থিত এই কাৰণে পানী জলীয় অৱস্থাত থকাৰ সম্ভাৱনা বেছি আৰু ইয়াৰ বায়ুমণ্ডল পৃথিৱী সদৃশ হোৱাৰ সম্ভাৱনা বেছি বিজ্ঞানীসকলৰ মতে এই গ্ৰহৰ হাইয়েষ্ট টেম্পাৰেচাৰ 20 ডিগ্ৰী চেলচিয়াছ এইটো গ্ৰহ সূৰ্যক পৰিদৰ্শন কৰিবলৈ মাত্ৰ 28 দিনৰ সময় লাগে তাৰ মানে আপুনি যদি এই গ্ৰহলৈ যায় এবছৰ মাত্ৰ 28 দিনৰ সময় লাগিব পিছলৈ টেষ্ট টেলিস্কোপে এই গ্ৰহৰ বহুত তথ্য আগবঢ়াব আৰু ভালেকৈ জানিব পাৰিম আমি এইটো গ্ৰহৰ বিষয়ে ঠিক ভৱিষ্যতে উন্নত মহাকাশ যানৰ সহায়ত মানুহে ইয়াত খোজ পেলাবলৈ সক্ষম হয় বা মানুহৰ দ্বিতীয় ঘৰত পৰিণত হয় আপুনি কি ভাবে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এই ভিডিঅ'টো দ্বিতীয় পাৰ্ট চাবলৈ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমি 100টা কমেণ্ট পালে এই ভিডিঅ'টোৰ দ্বিতীয় পাৰ্ট বনাবলৈ চেষ্টা কৰিম আপোনালোকে জানে এনে জ্ঞানসম্পূৰ্ণ ভিডিঅ' বনাবলৈ বহুতো অধ্যয়নৰ প্ৰয়োজন সেয়েহে আপোনাৰ এটি ভাল কমেণ্টে এনে ভিডিঅ' বনাবলৈ আমাক উৎসাহ যোগায় অজানিতে কিবা ভুল হৈ গ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব